মহিয়াৰ বৰ্ণি বতৰণ কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। গতিকে আপোনালোকে আমাৰ শ্ৰদ্ধাঞ্জলিস্থলী সন্মুখত যিসকল ৰাইজ থিয় হৈ আছে, আপোনালোকৰ পাছফালে যোনটো লাইট আছে, 3টা হেলজেন লাইট আছে, সেই হেলজেন লাইটৰ পিছফালে যাবলৈ অনুৰোধ জনাইছোঁ। আমি আপোনালোকৰ মৰমৰ শিল্পী, প্ৰাণৰ শিল্পীজনৰ লখিমপুৰৰ এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ শেষৰটি কাৰ্যসূচীলৈ আমি উপনীত হ'ব বিচাৰিছোঁ। সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকৰ বন্দী প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সকলোকে আমি অনুৰোধ জনাইছোঁ। এয়া আদ্যস্থলী শ্ৰদ্ধাঞ্জলিস্থলীত সমবেত সমূহ ৰাইজক মোবাইলৰ ফ্লাছ লাইটটো অন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু বাকী চাকিসকল প্ৰজ্বলন কৰিবলৈ শৃংখল হাজৰিকাৰ নেতৃত্বৰ সকলোকে অনুৰোধ জনাইছোঁ। হিৰণ্য, মৃদুল কোঁৱৰ, মায়াবিনী গানটো বজাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। Nami
এই সন্দীপ প্ৰজননস্থলীত মই একালৰ জুবিনদাৰ অতি ঘনিষ্ঠ বিভিন্ন গীতত জুবিনদাৰ সৈতে বনোৱা আমাৰ দিগন্ত ভাৰতীদেৱ আছে তেখেতৰ জুবিনদাৰ এটি গীত পৰিৱেশন কৰিবৰ বাবে মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। তাহানিৰ পৰা আৰু প্ৰায়ভাগ গীতৰ আঁৰৰ কথাবিলাক এতিয়া ৰাতি বা যিকোনো এটা দিনৰ মুহূৰ্তত বাৰে বাৰে ফ্লেশ্ববেক হৈ আহে, চকুৰ আগলৈ আহে আৰু সেইটো কেতিয়া শেষ হ'ব নাজানো। আৰু কি ক'লে মনবিলাক আপোনালোকৰ শান্তি হ'ব, মনবিলাক মুকলি হ'ব বা মোৰ মুকলি হ'ব, সেইও এতিয়া ভাষাও বিচাৰি পোৱা নাই। তাৰ মাজত অজস্ৰ গীতৰ মাজত, ছবিৰ গীতৰ মাজৰ পৰা বা এলবামৰ গীতৰ মাজৰ পৰা আপোনালোকৰ আটাইৰে চিনাকি গীত মন যায় ছবিখনৰ কাৰণে এটি খুব দীঘলীয়া গীত মই লিখিছিলোঁ, জুবিনে গাইছিল, বিভিন্ন সংগীত পৰিচালনা কৰিছিল আৰু নিজে সেই ছবিখনত মুখ্য ভূমিকাত এক্টিঙো কৰিছিলে, অভিনয় কৰিছিল। আপোনালোকে আটাই মন যায় মোৰো মন যায় চকু ধুই চাবলে লাহে লাহে ওচৰে পাবলে কাষে কাষে খোজ দিবলে মন যায় মোৰো মন যায় চকু থব মন যায় তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন মনি হয় মৰম ফুটি বয় ভোগুৰু তাত হয় হাতৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো মন যায় মন যায় মন যায় ধাৰা দিদি ৰাধা মন যায় মোৰো মন যায়। লখিমপুৰৰ ৰাইজৰ আদালতত ইতিমধ্যে লখিমপুৰৰ ৰাইজে তেখেতসকলক ফাঁচি দিছে। ন্যায় কি হয় আমি নাজানো, আদালতৰ বিচাৰ কি হয় নাজানো, কিন্তু লখিমপুৰৰ ৰাইজৰ বিচাৰৰ আদালতত তেখেতসকলক লখিমপুৰত ইতিমধ্যে ফাঁচীৰ লাভ হোৱাত ওলমাই দিছে। এতিয়া আমি অনুপম শইকীয়াদেৱক এটি গীতৰ কলি আওৰাবলৈ অনুৰোধ জনাইছো। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ এই পবিত্ৰ ক্ষণত উপস্থিত হ'বলৈ পাই আচলতে সঁচাকৈয়ে এই উদ্যোক্তা কমিটি, লখিমপুৰবাসী ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি একেৰাহে বহু সময় অতিবাহিত কৰিছোঁ। 1992 চনত জুবিন গাৰ্গ আৰু আমি দুয়োজন গুৱাহাটীত চান মাৰি অলংকাৰ হোটেলত একেলগে থাকি একেলগে চৰ্চা কৰিছিলোঁ গীতৰ। অনামিকা যেতিয়া এলবাম বনাইছিলে, গতিকে সেই দিনৰ পৰা আৰু যিদিনা তেওঁ ছিংগাপুৰলৈ গৈছে তাৰ আগদিনা নিশালৈকে আমি দুয়োজনে নিশা 10টা বজাত হাতে হাত ধৰি দুয়োজনে কথা পাতি তেওঁক বিদায় দিছিলোঁ। আৰু সেই বিদায় যে চিৰবিদায় হ'ব সেইটো কেতিয়াও ভবা নাছিলোঁ। আৰু আজি এনেকুৱা এটা সন্ধিক্ষণত উপনীত হ'বলগীয়া হৈছে। আচলতে আমি সঁচাকৈ অসমীয়া বৰ দুৰ্ভগীয়া, কাৰণ আমি আকৌ জুবিন গাৰ্গৰ ন্যায় বিচাৰি যুদ্ধ কৰিবলগীয়া হৈছে। আমি ন্যায় বিচাৰি বিভিন্নজনৰ কাষ চাপিবলগীয়া হৈছে। ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে
মন ভাঙিলে বুলি ওমৰে মৰমী পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে বুলি ওমৰে মৰমী পেলাই দিব জানো পাৰিবা সাগৰ সিঁচিবলৈ পাৰে কোনে তৰা গণিহে কৰিব পাৰে কোনে হৃদয় থাকে মানে মৰম জাগে পিছে হৃদয় থাকি বুজি নুবুজে অনুভূতি ভাল পোৱা বুজিব সেইজনে পিছে হৃদয় থাকি বুজি নুবুজে অনুভূতি ভাল পোৱা বুজিব সেইজনে সত্তা এতিয়াও নমৰে আমি জীয়াই ৰাখিম এইখন পথাৰতে জুবিন গাৰ্গে বহুবাৰ লখিমপুৰবাসী ৰাইজক তেখেতৰ গীতেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে জুবিন গাৰ্গ অনুষ্ঠান বুলি ক'লে হিন্দোল ভাঙি লখিমপুৰ ৰাইজ ওলাই আহে অসমৰ হিয়াৰ নামতো জুবিন গাৰ্গ আজি আমাৰ মাজত নাই বিশ্বত দেখুৱাই থৈ গ'ল তেওঁ কেনেকুৱা গীতিকাৰ কেনেকুৱা সুৰকাৰ কেনেকুৱা মহাপুৰুষ আজি দুখীয়াজনৰ কাণ কটা আছিল জুবিন গাৰ্গ আজি যাৰ মুখত হাঁহি দুখীয়াজনৰ মুখত হাঁহি বিৰিঙাইছিলে জুবিন গাৰ্গে জুবিন গাৰ্গ সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহৰ লগত হৃদয়ত সোমাই আছিলে সেয়েহে তেওঁৰ যি মূল মন্ত্ৰ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত সেই বাণীৰে আমি অসমখন একত্ৰিত হৈ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ভাষা সকলো ধৰ্মৰ লোক একেলগ হৈ এখন বৃহত্তৰ সমাজ বৃহত্তৰ জাতি গঢ়াৰ তেওঁ যি সপোন দেখিছিলে সেই সপোন আমি বাস্তৱায়িত কৰিব লাগিব আৰু তেওঁক আমি জীয়াই ৰাখিব লাগিব তেওঁ অমৰ হওক আৰু জুবিন গাৰ্গলৈ যি এতিয়া বিচাৰ চলি আছে এই বিচাৰ যেন ন্যায্যতা পায় আমি যেন ন্যায় পাওঁ আমি ন্যায় বিচাৰি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ আমাৰ নিৰপেক্ষ তদন্তৰ যোগেদি জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আমি জানিব বিচাৰিছোঁ এওঁলোকৰ মৃত্যু হৈ তাৰ পৰা জগৰীয়াটো আমাক স্পষ্টকৈ ক'ব লাগে এই কথাখিনি আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু সকলো লোকে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনালোকৰ হৃদয়ৰ জুবিন গাৰ্গক ঠিক শ্ৰদ্ধাঞ্জলি জনাই আপোনালোকে যি আজি অনুষ্ঠানত উপস্থিত থাকিলে তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আমি উদযাপন সমিতিৰ হৈ আয়োজন সমিতিৰ হৈ আপোনালোকৰ সকলো লোকক সকলোৰে শ্ৰী চৰণত সেৱা জনাই মই মনটো আশা কৰোঁ জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক